Hello everyone, সকলোকে ফাকুৱাৰ শুভেচ্ছা জনাইছো আৰু আজি ব্লগটো আৰম্ভ কৰিবলৈ লৈছো। আমাৰ টাইমে ৰাতিপুৱাৰ পৰা লাগি আছে আজি বলে তাক ফাকুৱা খেলিবলৈ কোনবা এজন দুষ্টি লাগে। এতিয়া ক'ত দুষ্টি বিচাৰি যাম, পূজা পাতল কৰি আজৰি হৈছো। এতিয়া এফালে যাবলৈ ওলাইছো তাৰ খেল খেলিবৰ কাৰণে লগ বিচাৰি। কলৈ যাওঁ আপোনালোকে চাই থাকিবচোন ভিডিঅ'টো একেবাৰে শেষলৈকে, আপোনালোককো লগত লৈ যাম। চাই যাব ভিডিঅ'টো একেবাৰে শেষলৈকে। খেলিবৰ কাৰণে ফাকুখিনি মই এনেদৰে তাক উলিয়াই দিছো আৰু এয়া দেখিছেনে, এইকেইপাত হৈছে আজিৰ দিনটোৰ কাৰণে তাৰ পাখুপাত অস্ত্ৰ। এটা ফোম ফিচকাৰী বোলে আৰু এটা হেনো গান ফিচকাৰী। ৰঙৰ আনন্দই মানুহৰ মাজত মিলা প্ৰীতি আনে আৰু মৰম ভাল পোৱাবোৰ বোলে বৰ্তাই ৰাখে। ৰাধাকৃষ্ণই যমুনা নৈৰ পাৰত তাহানিতে খেলিবলৈ আৰম্ভ কৰা ফাকু খেলে আজিও আমাৰ মাজত এয়া ৰঙৰ খেল হিচাপে প্ৰচলিত হৈ আহিছে। ঘৰত খেলিবলৈ লগ নাই বুলি মন মাৰি থকা ল'ৰাটো বাইকক পাই কিমান ফূৰ্তি, মনৰ হেঁপাহেৰে ফাকু খেলিছে। প্ৰহ্লাদক মাৰিবলৈ চক্ৰান্ত কৰি যিদিনা হলিকাই নিজেই জুইত ভস্ম হৈ গৈছিলে, সেই দিনটোতে আচলতে হোলী উৎসৱ পালন কৰা হয় আৰু হোলীৰ মেজি জ্বলোৱা হয়। এই হোলীৰ মেজিৰ জুয়ে সকলোবিলাক বেয়া শক্তিৰ অৱসান ঘটায় বুলি লোকবিশ্বাস আছে। ফাকু খেলিছোঁ যদিও সাৱধান হোৱাটো খুবেই জৰুৰী হৈ পৰিছে, কিয়নো আজিকালি ৰংবিলাক খুবেই কেমিকেলযুক্ত আৰু আমি যিহেতু সৰু ল'ৰা ছোৱালীৰ লগত খেলিছোঁ সেইকাৰণে সাৱধান হোৱাটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে। আৰু ইমানতে খেলা সামৰি আমাৰ এখেতে কাম কৰিবলৈ আৰম্ভ কৰিলে। বাৰীখনত নতুনকৈ কেইটামান পুলি উঠিছে, তাতে খৰালি হৈ গৈছে, যিটো শুকাই গৈছে সেইবাবে পানী দিবলৈ আৰম্ভ কৰিলে। সকলোবিলাক কাম কৰি শেষ হ'ল। এতিয়া ভাবিছোঁ ঘৰলৈ যাওঁ, কিন্তু লাগিলে নহয় এডোখৰতে কেনাটো আকৌ আহি ওলালেহি এখেতৰ দুজন লগৰ আৰু এয়া অৱস্থা হ'ল। ধুনীয়া লাগিছে। মই এতিয়া হেৰিয়ালৈ একেবাৰে শেষত ফাইনেলি আমি আহি ঘৰ পাই গ'লোহি আৰু ঘৰত আহি তাইৰণৰ এয়া কি কাম চাওক। তাক সুধিছোঁ কি কৰিছা, কি কৈছে যে ঘৰ সৰা মানুহজনীয়ে, চোতাল সৰা মানুহজনীয়ে এইখিনি যদি পাই পেলাই দিবগৈ, সেইকাৰণে মই এডোখৰতে বটলৰ পৰা ইয়াত ভৰাই লৈ লুকুৱাই থৈছোঁ বোলে। তাৰো বেচেৰা লুকুৱাই থোৱা জেগাডোখৰ চক কালিলে বোলে আকৌ খেলিব গা ধোৱাৰ আগতে, সেইকাৰণে ইয়াত বোলে লুকুৱাই থৈছে। ফাকুৰ ৰঙৰ দৰে সকলোৰে জীৱনবিলাক ৰঙীন হৈ উঠক তাৰে কামনা কৰিছোঁ। আৰু এয়া আমি গা পা ধুই আকৌ আজি খাবলৈ লৈছোঁ খিচিৰি। আজি বোলে খিচিৰিনো খাব পায়, অৱশ্যে খাব পায় বুলিয়েই নহয়, সময়ৰ অভাৱ, সেইকাৰণে খিচিৰি আৰু আলু পিটিকা আৰু লগতে জিলমিল ভাজি বনালোঁ। আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে নিশ্চয়কৈ এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।